হাই গেছ মই নিশ্চয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। জানুৱাৰীত মাজতে আছিলে আমাৰ এটা পিকনিক কটাক ফেমিলিৰ পৰা, কিন্তু ভিডিঅ'টো এডিট কৰি পষ্ট কৰিব পৰা নাই। আজি ভাবিছোঁ তাকে দি দিওঁ আপোনালোকৰ মাজত। বহুত দিন ভিডিঅ'বোৰ দিয়া নাই আৰু যি অলপ টাইম পাইছোঁ কাৰণে এডিট কৰি দি দিওঁ, কাৰণ কিমান দিন হৈ গৈছে সদায় কৰিম বুলি থাকি যায়। এনেকৈ কৰোঁতে কৰোঁতে মোৰ ভিডিঅ' দিয়াই নহয়। চিবাৰ পিছত দি দিওঁ। নিশ্চয় কেনেকুৱা পায় আপোনালোকে জনাব। প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চাই থাকক ভিডিঅ'টো। আমি সেইদিনা যাবলৈ ওলাই গৈ চাৰিআলিত অলপ ৰৈছিলোঁ। ক'লে বোলে অলপ বাদাম লৈ লওঁ, খাবৰ কাৰণে সুবিধা হ'ব। তাৰপিছত খাই লৈ পেলাই আমি গৈ য'ত পাই আৰু খুব বেছি দূৰ নহয়, মৰিগাঁৱৰ ওচৰতে হয়। চাৰণ বিল আপোনালোকে নাম শুনিছে চাগে। তাৰপিছত আহি পাইছেগৈ আৰু খোৱা বোৱাৰ হেৰি কৰি আছিলে জেগাডোখৰ। বেলেগ মানুহে খাই যোৱা অলপ লেতেৰা হৈ থাকে, কিন্তু চাফা কৰি। তাৰপিছত আমি কাম বনো কৰি আছোঁ। এয়া দেখিছে সৰু বাচ্ছাবিলাকৰ কি ডান্স। আমাৰ আকৌ গান বক্স হিচাপত একো নিয়া নাই আমি। বেলেগৰ হেৰিবিলাক আহি আছিলে। এজনী বাইদেউ আছিলে, তেওঁ ৰান্ধিছে আৰু আমাকো ৰন্ধাত এক্সপাৰ্ট। বাকী বগৰী ইমান ধুনীয়া জেগাত স্পট কৰি ৰাখিছিলে নহয় যে এয়া মেম নতুনকৈ আহিছে কটাকত। এপেকত কিনিছা যে গানটো একদম পূৰা ভিডিঅ' বনোৱাত ব্যস্ত। ভালেই লাগিছে, কিন্তু একদম গধূলি ঘূৰিয়ে পাৰ হৈ গ'লোঁ। বক্সৰ মাতততো আৰু মোবাইলত কি এইবোৰ একো শুনাই নাযায়, কিন্তু হ'লেও ভাল লাগিছে। আমি যি নাচিছিলোঁ, যি কৰিছিলোঁ চব বেলেগৰ। ইয়াতো একদম ছেম আৰু খাই নিচা হ'লে যিখিনি একদম তেনেকুৱাই কৰি আছে। চাবচোন বড়ো হয় বেলেগেতো ভাবিছিলে যে কেতিয়াও কিবা খাই নাই, চবেই ফুটনি মাছে দিনটো পাৰ হৈ ডান্স চলিছিলে চবৰে। বৰ বেছি ছাৰ আছিলে। সেয়া দিনটো খাই বৈ চব সামৰণি আৰু মোৰ তেনেকুৱা ভিডিঅ' বৰ বেছিও নাছিল। লাষ্টতে চবেই আমি ডান্স চব বেলেগৰ গান, আমাৰ বক্স নিয়াও নাছিলোঁ। ভাল লাগিলে দিনটো, একদম খুব ধুনীয়াকৈ পাৰ হৈ গ'ল সেইদিনা। ভাবাই নাছিলোঁ ইমান একেবাৰে ৰাতি কল কৰি চব প্লেনিং আৰু ৰাতিপুৱা পিকনিক। সেইটো কাৰণে আৰু যি আছিলে যেনেকুৱা আছিলে খুব ভাল লাগিছে। কাৰণ সদায় যে ঘৰৰ মানুহৰ লগতে নহয়, বেলেগ বাহিৰৰ মানুহৰ লগতো কিছুমান মনে মিল খালে সুখ পোৱা যায় নিচিনা আৰু। তেওঁলোক চব মোৰ ইয়াত নতুনকৈ চিনাকি বা কটাকৰ লগত জড়িত কাৰণে চিনাকি, বেলেগ একো নাই। কিন্তু এতিয়া যেন ঘৰৰ মানুহৰ নিচিনা হৈ গৈছিলে। ধুনীয়াকৈ মিলি একদম দিনটো পাৰ হৈ গৈছিলে। কাৰণ বহুত দিনৰ মূৰত এনেকুৱা এটা দিন, কাৰণ বোৱাৰী হোৱাৰ পাছতকে মই বিশেষকৈ এনেকুৱা এটা দিন পাৰ কৰা নাই। গৈছোঁ পিকনিক, কিন্তু ঘৰৰ মানুহৰ লগত গ'লে কিছুমান হেৰি কৰি থাকিব লাগে, কিন্তু খুব ভাল লাগিলে। সৰুকেইটাই কিন্তু একদম খেলা, বেডমিণ্টন লৈ গৈ খেলিলে, নাচিলে, কৈছোঁ নহয় বহুত ভাল পালে। সিহঁতেও এনেকুৱা এটা পৰিৱেশ বিচাৰে কেতিয়াবা। কেমেৰামেন আমাৰ ঠিক নাছিলে, কিন্তু একদম ভিডিঅ' থিয়ৰ পৰা পঠালিৰ পৰা চব হৈ যোৱাৰ পিছত আমি যিখন চাৰণ বিলৰ পাৰত ফটো উঠিছিলোঁ।
খুব ধুনীয়া হৈছিলে ফটোকেইখনো, ভাল লাগিছিলে। এটা দিনৰ অন্তত আমি ফটো উঠি ঘৰ পালোঁহি।